নমস্কাৰ পবিত্ৰকৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই আজি কেঁকুৰা চাটনি বনাম। এয়া উপকৰণসমূহ কেঁকুৰা ললোঁ, এটা জীয়া কেঁকুৰা বৰশীত আনিলোঁ। তাৰপিছত নৰসিংহ আগ ছিঙি ললোঁ। তাৰপিছত আদা ললোঁ, নহৰু ললোঁ, তাৰপিছত কেঁচা জলকীয়া ললোঁ। নিমখ আপোনালোকে নিজৰ পৰিমাণত লৈ ল'ব। মই নৰসিংহ আগ কোমলীয়া ছিঙি আনিলোঁ। নৰসিংহ আগ বহুত ধুনীয়া কোমলীয়া। এয়া আগ মই আনিলোঁ, বহুত ধুনীয়া আগকেইটা। এতিয়া আমি মেইন বস্তু কেঁকুৰাটো বনাম। কেঁকুৰাটো যি আছে ইয়াক মাৰি এতিয়া আমি ৰেডি কৰিম। তাত যথেষ্ট পৰিমাণে প্ৰ'টিন আছে, ওমেগা 3 আছে, বহুত ভিটামিন আছে। আপোনালোকে এবাৰ খাই চাবচোন। মই এতিয়া কেঁকুৰাটো কেৰাহীত দিলোঁ। কেৰাহীত আপোনালোকে 15 মিনিটমান ৰাখিলেও হ'ব। ঢাক মাৰি দিলোঁ। মই এতিয়া ঢাক মাৰি 15 মিনিটমান ৰাখি দিলোঁ। এয়া নমালোঁ মই। ইমান ধুনীয়াকৈ সিজিলে, ৰংটো বহুত ধুনীয়া হৈছে। কেঁকুৰাটো ঠাণ্ডা হোৱালৈকে বাকী বস্তুখিনি যোগাৰ কৰি ল'লোঁ। এয়া নৰসিংহ আগকেইটা, জলকীয়া কেইটামান, নহৰু 2 ফুটামান, আদা অকণমান, এনেকৈ মই চব যোগাৰ কৰি ল'লোঁ। এতিয়া এইখিনি ৰেডি হৈ গ'ল। এতিয়া কেঁকুৰাটো ঠাণ্ডা হৈ গ'ল। কাগজ এখনৰ ওপৰতে লৈছোঁ। এতিয়া বাছি মেলি চাফা কৰি লওঁ ভালকৈ। কেনেকৈ চাফা কৰিছোঁ এবাৰ আপোনালোকে চাই লওক। এতিয়া বাছি প্ৰায় হৈ গ'ল। এতিয়া সকলো ৰেডি হৈ গ'ল। এতিয়া মই খুন্দি লওঁ। এয়া চাটনি ৰেডি। আপোনালোকে বনাই খাই চাবচোন, বহুত টেষ্টি হয়। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।